হেল্ল' এভৰিৱান, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি আৰ্লি মৰ্ণিঙতে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ, কাৰণ আজি প্লেনিং নোহোৱা যাত্ৰাত এটাত মই আৰু মোৰ বা এজনী ওলাই আহিছোঁ। বাজনী এটা বিশেষ কাম আছিলে, তো মোকো ক'লে, ময়ো আহি গ'লোঁ, অলপ ফুৰিও আহোঁ, সেইবাবে আহিলোঁ। এতিয়া আমি গৈ আছোঁ গুৱাহাটীৰ ৰেলৱে ষ্টেচন। আমাৰ ট্ৰেইন আছে 6:15, বাট এতিয়া হৈ গ'ল 5:45। নাজানো কি হয়, পাওঁ বা নাপাওঁ, কিন্তু মানে কালি ৰাতি খানা এটা আছিলে, সেইবাবে টোপনি ক্ষতি হৈ গ'ল, সেইবাবে ওলাই অহাত অলপ দেৰি হ'ল। প্লেটফৰ্ম পালোহি আৰু ট্ৰেইনো পালোঁ বাৰু। এইখন আমাৰ ট্ৰেইন গুৱাহাটী টু নিউ দিল্লী, চম্পং কাট্ৰি এক্সপ্ৰেছ। এতিয়া আমি পাই গ'লোহি দীপৰ বিল। আহি আছোঁ, দিনটোতো এনেকৈ গৈছে। এতিয়া সন্ধিয়া হৈছে আৰু, কিন্তু অলৰেডি 4 ঘণ্টা লেট হৈছে। বহুত বেয়া লাগিছে আৰু নাজানো কি হয়, কিমান বা লেট হয়। কালি ৰাতিপুৱা 6:15 ট্ৰেইনত উঠিছোঁ আৰু আজি 12টা বজাত পোৱা টাইম আছিলে, কিন্তু এতিয়া দেখাইছে আজি ৰাতি 12টা বজাতহে পাম। মই টোটেলি 12 ঘণ্টা লেট। মনটো বেয়া, তথাপিও লাঞ্চকে কৰি লৈছোঁ। কিমান যে ৰখি ৰখি গৈছে নহয়। আহি আমি পাইছোঁহি য়মুনা নদী। এইখন যে দেখিছে, এইখনে হৈছে য়মুনা। এতিয়া বাজিছে ৰাতি 11টা। এয়া খাবৰ বাবে অৰ্ডাৰ দিলোঁ, অলপ পিছতে আমি পাম আৰু। ফাইনেলি উই আৰ ৰিচ্ড নিউ দিল্লী ৰেলৱে ষ্টেচন। এয়া ষ্টেচনৰ বাহিৰৰ পৰিৱেশ। আমি পাবলগীয়া আছিল ৰাতিপুৱা 12টা বজাত, কিন্তু পাইছোঁহি ৰাতি 2টা বজাত। দিল্লীত দুদিনমান আছোঁ, যিহেতু দুদিনমান ঘূৰিম, তো ধামাকা ভিডিঅ' পাব, চাই থাকিব। এয়া আমাক দাদা এজনে নিবলৈ আহিলে, ৰুম পামহি আৰু। চ' ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। এটা নতুন ভিডিঅ' সৈতে আপোনাক সকলোকে লগ পাম, তেতিয়ালৈ বাই বাই, টেক কেয়াৰ।